চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দলংচাৰ গাঁৱৰ পৰা বিষ্ণুপুৰ বজাৰলৈ যোৱা পথটো বৰষুণৰ পানী বিধ্বস্ত। এই পথেদি যাতায়াত কৰাৰ বাবে সমস্যাত ভুগি গৈছে গাঁওবাসী ৰাইজে। সাধাৰণ জনজীৱনৰ যাতায়াতৰ সমান্তৰালকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ চলাচলটো যথেষ্ট বাধাৰ সৃষ্টি কৰি আহিছে এই বিধ্বস্ত পথটোৱে। পথটো পকীকৰণ কৰি দিবলৈ দাবী জনাই আহিছে যদিও এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে। এতিয়া নতুন বিধায়ক ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু ১৮ নং মানাহ চেৰপাং পৰিষদীয় সমষ্টিৰ পৰিষদ ধনঞ্জয় বসুমতাৰী যেন এইখন ঠাইৰ পথটো পকীকৰণ কৰি দিয়ে তাৰ বাবে দাবী জনায় গাঁওবাসী ৰাইজে। আজি দীৰ্ঘদিন ধৰি আমি এইখিনি ৰাস্তা চলাফেৰা কৰাৰ কাৰণে অসুবিধা ভুগি আছোঁ। আমাৰ গাঁৱৰ যিমান ঠেলাৱালা আছে, চাইকেলৱালা আছে, বাইকৱালা আছে আৰু বৰঞ্চ কৃষক ব্যক্তিসকল খেতিয়কসকলে যিমান শাক পাচলি লৈ আহি আছে, ইহঁতে এইখিনি জেগা পাৰ হোৱাৰ কাৰণে খুব কষ্ট ভুগি আছে। গতিকে আমি এইখিনি ক'ব খোজোঁ, আমাৰ ১৮ নং মানাহ চেৰপাং সমষ্টিৰ MCLA মহোদয় ধনঞ্জয় কুমাৰ বসুমতাৰীক মই ক'ব খোজোঁ যে অতি শীঘ্ৰে যাতে আমাৰ এইখিনি ৰাস্তা মেৰামতি কৰি দিয়ে। তৎসঙ্গে আমাৰ আৰু লগতে আমাৰ ৩৩ নং বিজনী বিধানসভাৰ সমষ্টিৰ MLA মহোদয়ক মই এইখিনি অনুৰোধ জনাওঁ যে আমাৰ ১ নং দলংঝাৰৰ পৰা ৩ নং দলংঝাৰ গোপী বৰ্মনৰ ঘৰলৈকে অচিৰে যাতে আমাক পকীকৰণ কৰি দিয়ে। এইখিনি আমাৰ যাতে ৰাইজৰ এটা মহান উপকাৰ কৰি দিয়ে। বৰ্তমান কি চলাৰ কাৰণে বহুত অসুবিধা হৈছে নেকি আপোনালোকৰ? চলাৰ কাৰণে অসুবিধাটো এইটো হৈ আছে, এইটোতো আৰু মানে মুখৰ ভাষা দিয়ে আৰু কি ক'ম, এতিয়াতো সেইখিনি ক'ব গ'লে মানে ভাষাই নোলায়। এইখিনিয়ে মই অনুৰোধ জনাইছোঁ যাতে অলপ তদন্ত কৰি চাওক, MLA মহোদয় আহি চাওক, MCLA মহোদয় আহি চাওক আমাৰ ৰাস্তাটো কি অৱগতি হৈ আছে। এইখিনি চাই পেলাই ইহঁতে যদি অচিৰে আমাক এইখিনি মেৰামতি কৰি দিয়ে। VCDCৰ তৰফৰ পৰা কোনো কাম হোৱা নাই নেকি? VCDCৰ তৰফৰ পৰা কাম হৈছিলে, কিন্তু এইটোতো কাম মানে আৰ্ট ফিলিং নহয়, চেণ্ড কেবেলিং কিবা হেৰি কি কয় মানে ৰিপেয়াৰিং আছিলে। সেই ৰিপেয়াৰিঙৰ মাজতো মানে এইখিনি জেগা এনেধৰণৰ হৈছে, ৰিপেয়াৰিঙো মানে ইয়াত ঠিকমতো হোৱা নাই, যাৰ কাৰণে এইখিনি ৰাস্তা আমাৰ চলাৰ কাৰণে খুব অসুবিধা হৈ আছে। গতিকে দুজন দয়ালু মহোদয়ক মই জনাইছোঁ যে অতি শীঘ্ৰে যাতে আমাৰ এইখিনি ৰাস্তা মেৰামতি কৰি দিয়ে।